সুপ্ৰভাত পুনৰবাৰ আমাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি হৈছে বৃহস্পতিবাৰ, আঘোণ মাহৰ পূৰ্ণিমা। সৰুকৈ ছোৱালীজনীৰ মংগলৰ কাৰণে গীতাপাঠ পঢ়ুৱালো। তাইৰ কিবা কেতুৰ দশা চলি আছে এই বছৰটোত, সেইবাবে কৰা হ'ল। বৃহস্পতিবাৰ কৰিব দিয়া হৈছিলে, সেইবাবে আজিয়ে কৰিলোঁ। কাকো তেনেকৈ মতা নাই, একেবাৰে কাষতে লাগি থকা কেইঘৰক প্ৰসাদ খাব আহিবা বুলি কৈছোঁ। জনালোকে কয় যে গৃহস্থৰ ঘৰত গীতা বা ভাগৱত পাঠ কৰি থাকিব পাৰিলে হেনো অপায়মংগল নহয়। সঁচাকৈয়ে আজি মই শুনিলোঁ, গীতাত লিখাও আছে। যিয়ে নহওক, আমি আজি যি উদ্দেশ্যে গীতা পাঠ পঢ়ুৱালোঁ সেই উদ্দেশ্য যাতে পূৰণ হয়, ভগৱানে চকু মেলি চাই ছোৱালীজনীৰ মংগল হয়, তাইৰ যি কেতুৰ দশা সেইবোৰ যাতে আঁতৰে, তাকে কামনা কৰোঁ। মঙ্গলৰ অৰ্থে নহলেও দিয়ে ডাঙৰ মুখ কচুবিটো মোৰ ডাঙৰ মাত্ৰ সৰু নহয় জাতিনে মানুহটো সৰু মুখানৰ ছবিটোকে দেখা নাই নহয় তোৰ মই মাতটোতেহে বুজি পাইছোঁ, তোক মাত পেলাই চাওঁ মই নহ'লে মই তোক ধৰিব পৰা নাই। এনেইতো দেখা পোৱা নিচিনা লাগিছে মানে দেখা
আছে মাইকে চাইকে